हेलो फ्रेंड्स आहकचोन अकणमान हिकू योगा সেইদিনা আছিলে 21 জুনত আছিলে योगा डे योगा डे দিনা আমাৰ হুনাইগুলি ছাৰ আহিলে আৰু আমাক সুন্দৰ কৰি দেখাই দিলে এটা অবিচ্ছেদ্য অংগ জীৱনৰ এটা অবিচ্ছেদ্য অংগ বুলিব পাৰি আমি খাদ্যৰ যেনেকৈ আমাৰ প্ৰয়োজন ঠিক তেনেকৈ আমাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বৰ কাৰণে যিকোনো ধৰণৰ এক্সাৰচাইজ তাৰ এটা মাধ্যম যোগা বুলিব পাৰি ৰেগুলাৰ কৰি থাকিলে সকলোৱে মানে যাৰ বেমাৰ আছে তেওঁ কৰিব যাৰ বেমাৰ নাই তেওঁ বেমাৰ নহ'বৰ কাৰণে কৰিব যাৰ বেমাৰ আছে তে বেমাৰ ভাল হ'বৰ কাৰণে কৰিব গতিকে যিকোনো মানুহৰে প্ৰয়োজন বেমাৰ হওক বা বেমাৰ নহওক ভাল লাগিলে আহিলে থেংক ইউ ভাল ভাল হেৰিবিলাক শিকালে ন ভাল লাগিছে আপুনি কিমান শিকিছে সেইটো ডাঙৰ কথা নহয় যিমান শিকিছে সেইখিনি ইমপ্লিমেণ্ট কৰাটোহে ডাঙৰ কথা থেংক ইউ ছাৰ থেংক ইউ এয়া ছাৰে ইমান সুন্দৰ কৰি বুজাই দিলে যোগা কিয় কাৰণে কৰিব লাগে এক্সাৰচাইজ কিয়ৰ কাৰণে কৰিব লাগে সকলো মাইকী মানুহে কৰিব লাগে কাৰণ আমাৰ মাইকী মানুহবিলাক খুব ব্যস্ততাত থাকে কামৰ পৰা আজৰি নাপায় সেইকাৰণে নিজক চাবলৈ একদমেই টাইম নাপায় কিন্তু সেইখিনি বাদ দি আধা ঘণ্টা সময় নিজৰ কাৰণে উলিয়াই অকণমান এক্সাৰচাইজ কৰিব লাগে কাৰণ বহুত ভাল হয় যোগাটো বহুত কৰি পৰাপক্ষত কৰিব লাগে এয়া ছাৰে আমাক সুন্দৰ কৰি দেখাই দিছে কেনেকৈ কৰিব লাগে কি কেনেকুৱা ধৰণৰ কৰিব লাগে খুব ধুনীয়াকৈ বুজাই দিলে আৰু আমি সকলোৱে অকণমান লগত কৰি দিম প্ৰথম কৰিছোঁ কাৰণ ইমান ভালকৈ অহা নাই তথাপিও চেষ্টা কৰিছোঁ আৰু কৰি থাকিলে সদায় কৰিলে আহি যাব ভাল লাগিল এয়া ছাৰে দেখিছে কি আমাক সুন্দৰ কৰি দেখাই দিছে সকলোৱে আমি আহিলোঁ সোণাইগুলি গোটেই মহিলাবিলাকে আমি যোগা শিকিবৰ কাৰণে চেষ্টা কৰিছোঁ